হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোক সকলো ভালে কুশলে আছে। যোৱাকালি আপোনালোকক কৈছিলোঁৱেই যে আমি অহাকাইলৈ পিকনিকলৈ যাম। গতিকে আমি গোটেইখিনি ওলাইছোঁ আজি। আৰু আগত এখন গাড়ী গ'ল বাৰু, মাহঁত আগতেই গ'ল, আমি অকণমান পিছত আহিছোঁ। যিহেতু দেউতাহঁত ঘৰত থাকিব, সেইকাৰণে অকণমান কামখিনি আগবঢ়াই থৈ আমি এয়া ভণ্টিহঁতক লৈ আহিলোঁগৈ। আৰু এতিয়া এয়া আমি পিকনিক স্পট আহি পাই গ'লোহি। আমাৰ এইখন আচলতে নতুন চকীঘাট ব্ৰিজখন হৈছে যিহেতু, গতিকে এইবাৰ আমি ইয়াতে পিকনিক খাওঁ বুলি ভাবিলোঁ। আৰু ঠাইডোখৰ আমি সদায় আহিয়ে থাকোঁ, কিন্তু এনেদৰে পিকনিক খোৱা নাছিলোঁ। ভাবিলোঁ ওচৰৰ জেগাকণতে ভাল হ'ব, আমি সকলো আহিবলৈ সুবিধা হ'ব। সেইকাৰণে এয়া এতিয়া পিকনিকলৈ আহি গ'লোঁ। আৰু এয়া এতিয়া আমাৰ চাহৰ পানী বহাই দিছে মা আৰু বৰমাই মিলি। তেতিয়াহ'লে আজি পিকনিকত কি কি এনজয় কৰোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব। মাহঁতে চাহ বনাই থাকোঁতে আমাৰ খুৰীয়ে আকৌ চব্জিবোৰ এটা এটাকৈ উলিয়াবলৈ ধৰিছে। আৰু এয়া চাওকচোন, ইয়াৰ পৰিৱেশটো আপোনালোককো এবাৰ দেখুৱাই দিছোঁ ধুনীয়াকৈ। আমি মাথাউৰিটোৰ ছাইডতে এনেদৰে খাইছোঁ। নদীখনলৈ অকণমান খোজকাঢ়ি গ'লেই পাই যাব। তেতিয়াহ'লে আপোনালোকেও ইয়াৰ ভিউটো এনজয় কৰক। আৰু চাওকচোন, মহৰ জাকটোলে। এয়া পিছে বনৰীয়া মহ নহয়, এয়া ঘৰচীয়া মহেই হয়। বহুত বছৰৰ মূৰত আচলতে এনেদৰে মহ দেখিলোঁ। আজিকালি মহ চহবোৰ মানুহে নোপোহাই হ'ল যিহেতুকে দেখিবলৈ পোৱাই টান হয়। গতিকে অকণমান দেখুৱাই দিলোঁ। আৰু এয়া আমাৰ বৌ আৰু খুৰীহঁত মিলি সকলোৱে নিজৰ নিজৰ ভাগে কামত লাগি গৈছে। এয়া আজিৰ পিকনিকত আমি চাহৰ লগত খাবলৈ পিঠা পনাকে ধৰি ডিম বইল কৰিয়ে লৈ আহিছোঁ। যিহেতু বিহু বতৰ হয়। এয়া এতিয়া আমাৰ চাহ ৰেডি হৈ গ'ল। আৰু এয়া খুৰীয়ে এতিয়া চাহ দি গৈছে, আৰু এতিয়া মই পিঠাখিনি দি যাম। চাহৰ কালাৰটো দেখিছেনে? দেখিয়ে চাগে গম পাইছে চাহকাপ খাবলৈ কিমান ধুনীয়া হৈছে। এয়া ভণ্টিয়ে এতিয়া এফালৰ পৰা ডিম বইল দি গৈছে। এতিয়া সকলোৱে হাতত চাহৰ কাপ লৈ আৰু লগতে পিঠা পনাৰ সৈতে আড্ডা মাৰি চাহৰ জুতি লৈ আছে। এয়া আজি আমাৰ ছোৱালীয়েও অকণমান পিকনিক বুলি গাখীৰ চাহ খাইছে, আৰু আইতাকে অকণমান দি দিছে খাবলৈ। এয়া আমাৰ মাজে মাজে আকৌ ফটো ছেশ্যন আৰম্ভ হৈ গৈছে। আমাৰ গুৱাহাটীৰ জোঁৱায়ে এবাৰ বিৰাট ভাল পাইছে। এনেকুৱা মুকলিমূৰীয়া ঠাই যিহেতু গুৱাহাটীত নাপায়েই, গতিকে ইয়াত আহি সি বিৰাট ভাল পায়। আমাৰ বৰমাক পিছে দেখিছেনে? অকণমান কঁকাল হিলাই নাচিবলৈ আৰম্ভ কৰিয়ে দিলে।
আমাৰ এতিয়া সকলোৰে চাহ পানী খাই হৈ গ'ল আৰু এতিয়া নিজৰ নিজৰ ভাগে কামত আমি লাগি গৈছোঁ। সকলোৱে যোগাৰ দি আছোঁ আৰু এয়া খুৰী আৰু বৌহঁত মিলি চব্জি কাটিবলৈ আৰম্ভ কৰিছে আৰু ময়ো এতিয়া কাটিম আৰু সিহঁতৰ লগতে। গতিকে আপোনালোকে এনজয় কৰি থাকক। আনপিনে আকৌ সৰু মাহীয়েকে আমাৰ ছোৱালীক চুলিকোছা ধুনীয়াকৈ বান্ধিও দিছে। কামৰ মাজতে এয়া আমাৰ কমলা ৰেডি হৈ গ'ল। ভাইটি, আমাৰ ছোৱালী আৰু বৌৰ ছোৱালীজনী লগ লাগি ধুনীয়াকৈ কমলা কাটিলে আৰু এতিয়া এয়া তাকে আমি সকলোৱে কমলাৰ জুতি লৈছোঁ। এতিয়া বতৰটো যিহেতু অলপ গৰম পৰিছেই, গতিকে এনেদৰে দিনত কমলা খাই বা টেঙা খাই বিৰাট ভাল লাগে। এয়া এতিয়া মোৰ মানুহজনেও চালাড কাটি দিছে অলপ, আৰু তেওঁ আচলতে এইবোৰ কাম বৰ ধুনীয়াকৈ কৰে পৰিপাটিকৈ। আৰু আনপিনে আমাৰ বাবা আৰু চুমুৱেও ধুনীয়াকৈ এয়া মাংসখিনি বহাবৰ কাৰণে ধুই দিছে। আৰু এয়া এতিয়া ময়ো আহি গ'লোঁ, অকণমান সহায় কৰি দিছোঁ চালাড বনোৱাত। আমাৰ চালাড কাটি এতিয়া হৈ গ'ল আৰু মই ঠাইডোখৰ অকণমান চাফা কৰি দিলোঁ, যিহেতু চব্জি কাটিছিলোঁ লেতেৰা হৈ গৈছিলে। আৰু আনপিনে আমাৰ বৰমাহঁতে ধুনীয়াকৈ নদীৰ পৰা পানীও লৈ আহিলেগৈ। এয়া এতিয়া আজিৰ খানাৰ মাংসখিনি আমাৰ ডাঙৰ ভাইটিদাই এয়া বনাবলৈ আৰম্ভ কৰিছে আৰু আমি সকলোখিনি যোগাৰ কৰি দিলোঁ। আৰু আনপিনে আমাৰ বৌয়ে মাছৰ তৰকাৰীটো বহাব ইয়াতে। আৰু এতিয়া প্ৰথমতে মাছখিনি ভাজি লৈছে। আজি লাও বিলাহীৰে মাছ বনোৱা হ'ব আৰু লাই পাত দি মুৰ্গী মাংস। তাৰ মাজতে আকৌ আমাৰ খুৰী আৰু বৌৱে মিলি এয়া নচা আৰম্ভ কৰিয়ে দিছে। আমি ভাত পানীখিনি বনাই হ'লেই ধুনীয়াকৈ নাচিম আৰু এয়া আপোনালোকক ইয়াৰ অকণমান পৰিৱেশটো মই আকৌ এবাৰ দেখুৱাই দিছোঁ। আমি অকণমান আগলৈ গৈ চাই আহোঁ বুলি ভাবিলোঁ, তাকে অকণমান দেখুৱাই দিলোঁ। আৰু আহি পাইছোঁ, এয়া সকলো নচাত ব্যস্ত। এইবাৰ বহুত বছৰৰ মূৰত আচলতে আমি গোটেই পৰিয়ালটোৱে একগোট হৈ পেলাই এনেদৰে পিকনিক খাবলৈ আহিছোঁ। আগতে আমি সৰু হৈ থাকোঁতে প্ৰত্যেক বছৰেই যোৱা হয়, কিন্তু ডাঙৰ হোৱাৰ পৰা সকলোবোৰ পঢ়ি শুনি বেলেগ ঠাইত আচলতে চাকৰিবোৰ কৰিবলৈ ধৰিলে, গতিকে সকলো একলগ হোৱাটো টানেই হৈ পৰিল। আৰু এইবাৰ এনেদৰে সময় সুবিধা মিলিলে বাৰু। পিছে বৰ্তাৰ সৰু ল'ৰাটোহে আমাৰ লগত নাই এইবাৰ, সিও ছুটি নাপালে। বিহুৰ দিনা উৰুকাৰ দিনা আহি পিছদিনা গ'লগৈ। আমি তাকহে এবাৰ মিছ কৰিলোঁ।
এইবাৰ পিকনিকত আমাৰ মায়েও পিছে এপাক নাচি দিলে। মায়ে নাচিব নাজানো বুলি কয়, কিন্তু জানে মানে, এইবাৰহে গম পালোঁ। এইবাৰ আমাৰ লগত 2 জোঁৱাই লগ হৈ পুৰা বিহু নাচিলে। সকলোৰে এতিয়া নাচি হৈ গ'ল আৰু এতিয়া আমাৰ খানাও পূৰা ৰেডি হৈ গ'ল। এয়া লাও আৰু বিলাহীৰে মাছ বনাইছে, আনপিনে এয়া আমি চালাড বনালোঁ আৰু লাই পাত দিয়া এয়া মাংস আৰু নেমু। আজিৰ খানা এয়াই আৰু আপোনালোকক আৰু আছে কেইবিধমান, মই একেবাৰে সম্পূৰ্ণ ফটোখন পিছত দেখুৱাই দিম। আৰু এতিয়া এয়া বৰ্তা আৰু সকলো ল'ৰা পাৰ্টিখিনিক বহাই দিয়া হৈছে। আনপিনে আমাৰ দেউতা, ভাইটি, ইহঁত সকলোখিনি ইয়াত বহি গৈছে। তাৰপিছতহে আমি মাইকী মানুহ কেইজনীয়ে খাম। গতিকে ভিডিঅ'টো শেষলৈকে চাব। এয়া আমাৰ মায়ে পূৰা মাংস বাতি ৰেডি কৰি দি আছে। দৌৰা পাৰ্টিৰ খাই এতিয়া হৈ গ'ল আৰু এতিয়া আমি সকলোখিনি একেলগে বহি দিছোঁ। সিহঁতে বিলাব, আমি তেতিয়াহ'লে ভাত সাজ খাই লওঁ। আজি পিছে আমাৰ চুমুৱে নাখায়, তাই বৃহস্পতিবাৰ পৰিল, সেইকাৰণে কালি ৰাতিয়ে ধুনীয়াকৈ পনীৰ বনাই আনিছিল, মটৰ পনীৰ। তাকে তাই অলপ অলপ সকলোকে দি দিছে। এইখনেই হ'ল আজি পিকনিকৰ থালি আৰু আমি চাটনিও ঘৰতে কালি বনাই আনিছিলে। আচলতে চুমুৱে বনাইছে বাৰু, মই যোগালীহে কৰি দিছিলোঁ। আৰু তেনেহ'লে ব'লকচোন সকলোৱে লগে ভাগে খাই লওঁ ভাত সাজ। আমাৰ সকলোৰে এতিয়া ভাত পানী খাই হৈ গ'ল আৰু গাড়ীকেইখনৰ ডিগিতে এতিয়া ধুনীয়াকৈ বৌহঁতে বস্তুবোৰ ভৰাই আছে আৰু ধুনীয়াকৈ ভৰাই মেলি আমি অকণমান নদীৰ পাৰলৈ যাম আৰু আপোনালোককো দেখুৱাই থাকিম নদীৰ কাষৰ পৰিৱেশটো।
ফটো কেইখনমান উঠি ধুনীয়াকৈ ইয়াত নদীৰ পাৰ পালোহি আজি পিছে কেইবাটাও পিকনিক পাৰ্টিও আছিলে বৰ বেছি ভিৰ নাছিল কিন্তু কেইবাটাও আছিলে আমাৰ দূৰে দূৰে আৰু এয়া চাওকচোন পৰিৱেশটো এতিয়া ধুনীয়াকৈ বেলিটো মাৰ যাবলৈ ধৰিছে আৰু ইমান ভাল লাগে নহয় এই বেলি মাৰ যোৱাৰ দৃশ্যটো চাই থাকিবলৈ মন যায় আৰু এয়া আমাৰ বৌৱে ছোৱালীক অকণমান পানীলৈ লৈ গৈছে দ নাই বাৰু আমিও লাহেকৈ যাম আৰু আপোনালোকে চাই থাকক এয়া এতিয়া আমি পানীৰ পৰা উঠি আহিলোঁ আৰু এতিয়া ঘৰলৈ যাম আৰু তেনেহ'লে আজিৰ ভিডিঅ'টো আপোনালোকে চাই কেনে পালে জনাবলৈ নাপাহৰিব কমেণ্টত আৰু বৰ ধুনীয়া ধুনীয়া ভিডিঅ'সমূহ আহি থাকিব আপোনালোকে তেতিয়াহ'লে প্লিজ লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি থৈ যাব আজিলৈ আহিছোঁ বাই বাই আকৌ লগ পাম নতুন এটা ব্লগত